হাই হেল্ল' কি খবৰ সকলোৰে ভাল নিশ্চয় আৰু আমাৰো বহুত বেছি ভাল আৰু এয়া আমি আহি আছোঁ পানীখাতি নামঘৰ এক আধ্যাত্মিক পৰিৱেশৰ মহিমা থকা নামঘৰ আৰু আপোনালোককো দেখাই যাম। এয়া মোৰ লগত আহিছে ধন আৰু মই দুজন আহি আছোঁ। আমি যিহেতু শৰাই দিছিলোঁ সেইবাবে আগতীয়াকৈ শৰাই আমি আগবঢ়াই থৈ দিছিলোঁ। আগতীয়াকৈ আমি শৰাইৰ প্ৰসাদ বুট সেইখিনি আমি তিয়াবৰ বাবে দি থলোঁ আৰু সেয়াই হৈছে সেই পানীখাতি ঐতিহ্যমণ্ডিত পানীখাতি নামঘৰ শিলগুৰি থান। আৰু ইয়াতেই সকলোৰে মনৰ কামনা পূৰ্ণ হয়। ভালদৰে আধ্যাত্মিকতাৰে যদি ভগৱানক স্তুতি কৰা হয় সকলোৰে মনৰ কামনা পূৰ্ণ হয়। এয়া আমি সোমাই গৈছোঁ। এইখন হৈছে মূল তোৰণখন আৰু এয়া চাওকচোন সুন্দৰকৈ লিখা আছে পানীখাতি শিলগুৰি থান আৰু এয়া সোমাই ইয়াত দুখন ফলক দেখিছেনে? এই ফলক দুখনত তাৰ যিখিনি নিয়মাৱলী সেই নিয়মাৱলীখিনি লিখি থোৱা হৈছে। কেতিয়ালৈকে খোলা থাকিব, কিমান টাইম কোন কেইদিন বন্ধ হয় সেই তাত ভালদৰে সেয়া লিখা আছে। বহু ভক্তগণ এই মন্দিৰ ভাগলৈ এই থান ভাগলৈ আহে আৰু এই গছজোপা দেখিছেনে? সেই গছজোপা কেতিয়াও তাৰ পাতখিনি সৰি নাযায়, একেবাৰে নাইকিয়া হৈ নাযায়, সদায় সজীৱেই হৈ থাকে। আৰু এয়া ৰাতিপুৱা বেলাৰ দৃশ্য। সেয়া বন্তি জ্বলাইছে, বন্তি জ্বলাই সেয়া আগলৈ বন্তি গছে দি দিছে আৰু এয়া ভক্তগণ আহিছে। বহু দূৰ দূৰণিৰ পৰা পানীখাতি মন্দিৰলৈ, পানীখাতি থানলৈ বহু দূৰ দূৰণিৰ ভক্তসকল আহে। আৰু এয়া ফাইনেলি নাম ধৰিছে। এয়া মই অকণমান আপোনালোকক দেখাবৰ কাৰণে ক্লিপ ৰাখিছিলোঁ আৰু এয়া চাওকচোন। আৰু এয়া হৈছে সোণাৰী চাপৰি আইসকল। তেওঁলোকে সোণাৰী চাপৰিৰ পৰা মাজুলীত নাম পৰিৱেশন কৰিবৰ কাৰণে আহিছে আৰু আপোনালোকে শুনকচোন, অকণমান ক্লিপ আপোনালোকক দেখাবৰ কাৰণে ৰাখি থলোঁ।
নামবোৰ হোৱাৰ পাছতে আমি প্ৰসাদ লৈ মেলি ঘৰ ফালে ৰাওনা হ'লোঁ আৰু আপোনালোককো অকণমান দেখাই দিলোঁ। যিহেতু সোণাৰী জাপৰিৰ পৰা আই মাতৃসকলে নাম পৰিৱেশন কৰিবলৈ আহিছে, তেওঁলোকক অলপ সময় নাম পৰিৱেশন কৰিবলৈ দিলে আৰু আমি বেছি সময় তাত ৰৈ নাথাকিলোঁ। যিহেতু গাঁৱৰ যি গোপিনী নাম হয় নামঘৰত, সেই নামঘৰতো আমাৰ ঘৰৰ আজি শৰাই দিছিলে, সেইবাবে মই নামঘৰলৈ যাব লগা হ'ল আৰু নামঘৰৰ দৃশ্য আপোনালোকক অকণমান দেখাম। আৰু ঘৰ আহি পাই গ'লোঁ, পাই পেলাই মই ডাইৰেক্ট নামঘৰলৈ আহিলোঁ। মই কৈছিলোঁ আপোনালোকক যে নামঘৰত আমাৰ শৰাই দিছে আৰু এয়া হৈছে আমাৰ গাঁৱৰ নামঘৰ। আৰু সেয়া চাওকচোন, গোপিনীসকলে ইয়াতো নাম লৈ আছে আৰু সেয়া মই আহি বহি গ'লোহি। সকলোৱে সেৱা দিলে আৰু প্ৰসাদ দিয়াৰ দৃশ্য আপোনালোকক দেখাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰমৰ অবিহনে মই যিহেতু আগবাঢ়ি যাব নোৱাৰিম, সেইবাবে সকলোৱে মৰম কৰিব।